Hi guys, মোৰ নাম চনু আৰু আপোনালোকে চাই আছে মোৰ টেকনিকেল ডিজিটেল আছাম। So guys, মই আজি আপোনালোকক দেখুৱাম যে আপোনালোকে আধাৰ কাৰ্ডখন আপোনাৰ হ'ল নে নাই কেনেকৈ চেক কৰিব বা ডাউনলোড কৰিব। মই ইয়াত ডাউনলোড প্ৰচেছটা দেখুৱাই দিম, লগতে আপুনি কেনেকৈ চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডখন হ'ল নাই। হল অহা নাছিলে যে সেইকাৰণে মই চেক কৰি চাইছিলো। এইখন চাওক ৰিজেক্ট বুলি দেখুৱাইছে। Your Aadhaar enrollment has been rejected.